নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'টোলৈ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু ভাবিলোঁ ব্লগটো এইখিনিৰ পৰা আৰম্ভ কৰি দিওঁ। আমি যাবলৈ লৈছোঁ মন্দিৰলৈ। বহুত দিন হ'ল মন্দিৰলৈ যোৱাই নাই। শাওণ মাহৰ শেষৰটো সোমবাৰ দিনাখন গৈছিলোঁ যে, ইয়াৰ পৰা যোৱা হোৱাই নাই। ভাবিলোঁ আজি যাওঁ বুলি, আৰু মাজতে অসুখ হ'ল। এনেকৈ বহুত দিন হ'ল যাম বুলি ভাবি থাকোঁতে যাব পৰা হোৱা নাই। আজি ভাবিলোঁ যোৱাই ভাল আৰু। তাকে সেই মায়ে মই ওলালোঁ। নিকিক থৈ যাম ঘৰত। তাই ইমান খোজকাঢ়ি যাব লাগে যে, আৰু মোৰ ইমান দেহটো ভাল নহয় যিহেতু। তাইক থৈ যাম, দেউতাৰ লগত থৈ যাম, আৰু মায়ে আৰু মই যাম। তাকে ভাবিলোঁ আপোনালোককো দেখাওঁ আৰু কি মায়ে আহিছে। ফুল ছিঙে। সেই যোৱাবাৰ সেই যি ঘৰৰ মানুহৰ পৰা ফুল ছিঙিছিলে, সেই এবাৰো সেই মন্দিৰৰ পৰা সেৱা কৰি আমি আহিলোঁ। এতিয়া ঘৰলৈ যাওঁ। সেইফালে মায়ে তো মন্দিৰৰ পৰা আহিলোঁ। মন্দিৰৰ পৰা আহি মেলি ভাত পানী খাই কৰি অকণমান শুলোঁ। খোৱাৰ পৰা উঠিছোঁ অলপ আগত। এওঁ স্কুলৰ পৰা আহি জগাই দিছেহি, উঠিব লাগে। তাৰপিছত নিকিয়ে যে ভাত নাখায়, নিকিৰ কাৰণে অকণমান ব্ৰইলাৰৰ মাংস লৈ আহিছে, বনাব লাগে। তাৰপিছত ফটাফট উঠিলোঁ। উঠি মেলি এতিয়া সেয়া বনাওঁ আকৌ। তাকে ভাবিলোঁ আপোনালোকক দেখাওঁ বুলি। নিকি শুই আছে আৰু এইজনী তাই শুই আছে। এতিয়া আমি আমাৰ পাকঘৰত যাওঁ, গৈ পেলাই সেইখিনি বনাই লওঁ। ঠিক আছে। এয়া এইখন ব্ৰইলাৰ মাংস ইফালে মই ৰেডি কৰি থৈ গৈছিলোঁ। সৰু সৰুকৈ পিঁয়াজ দুটা মই কাটি লৈছিলোঁ, আলু এটা, তাৰপিছত জলকীয়া দুটা। বিশেষকৈ মছলা মই ইয়াত নকৰোঁ। নিকি ইমান জ্বলা খাব নোৱাৰে, তাই পেটৰ অসুখ হৈ আছে সেইকাৰণে। আৰু এইফালে আদা নহৰু অকণমানকৈ পেষ্ট বনাই ল'লোঁ মই। বেছি নহয়, অকণমান নহৰু 5-6 ফুটামান আৰু আদা অকণমান এচুকত। তাৰপিছত সেয়াই আৰু আদা আৰু নহৰু পেষ্ট। তাৰপিছত এতিয়াখিনি বনাব। আপোনালোককো মই বনাই আছোঁ মাংস। এইফালে দেখাই আছোঁ। এইফালে বনাইছোঁ মাংস। মই ইয়াৰ ৰেচিপিটো মই ডেছক্ৰিপশ্যনত লিখি দিম, আপোনালোকে চাই ল'ব পাৰিব। আৰু কি দিছোঁ, কেনেকৈ বনাইছোঁ, মোৰ মতে আৰু দেই। যদি কোনোবা ইচ্ছা কৰে তেনেহ'লে আপোনালোকে চাই ল'ব পাৰিব। মই ডেছক্ৰিপশ্যনত লিখি দিম বাৰু। তাৰোপৰি সেয়া মই বনাই আছোঁ। তাৰপিছত আৰু নিকি খোৱাৰ পৰা উঠিলে দিব লাগিব, আৰু তাৰ লগত আমি খাওঁ আৰু অলপ অলপ। তাৰপিছত বাকী চাই থাকিব আপোনালোকে। ভিডিঅ'টো শেষলৈকে চাব দেই, সকলোকে চাই থাকিব। তো মাংস হৈ গ'ল। এয়া আমি খাবলৈ বহিছোঁ। সেয়া মোৰ থালিত ভাত নাই, ভাত নাইকিয়া হ'ল। আনফালে এইফালে চোৱা ধুনু, এইফালে ধুনু, তাৰপিছত আৰু এইফালে দেউতা। এইফালে খাই আছে। কেনেকুৱা হৈছে কোৱা না? হা, ভাল হৈছে? কোৱা কেনেকুৱা হৈছে? ভাল হৈছে? টানি টানি খাইছে বাৰু। মোৰ ভাত ক'তা? মোৰ ভাতেই নাই দেখোন। মোক নিদিলা? তাকে এতিয়া খাম। মোৰ ভাত নাই, খালী ভাত খালোঁৱে অৱশ্যে। ভাল লাগিছেনে? ভাল লাগিছে? তো গুড মৰ্ণিং এভৰিৱান। এতিয়া বাজিছে ৰাতিপুৱা 8:30। একদম ফটাফট গা পা ধুই আহি ভাত পানীহে বনাইছোঁ পাকঘৰত। সেইকাৰণে ৰ'দটো একদম বেলেগ বেলেগ লাগি আছে। তাৰপিছতে মই ভাত দিলোঁ, ভাত খাইছে স্কুললৈ। আৰু আমাৰ নিকি আছে, নিকিও ভাত খাইছে। তাৰপিছত এতিয়া মই দেউতালৈ ৰুটি মাৰিব আহিছোঁ, কিন্তু ৰুটি নামাৰোঁ। আজি এটা বিশেষ পিঠা বনাম। কোৱা আছোঁ। তাৰপিছত খলা চাপৰি পিঠা আমাৰ নেকি? কি ক'লা? ভাত ফিনিছ কৰিলা? ভাল ছোৱালী, গুড গাৰ্ল। হ'ব দিয়া। তাৰপিছত এতিয়া মই খলা চাপৰি পিঠা বনাম। এয়া মই ৰেডি কৰি লৈ ল'লোঁ। মই বেক কেমেৰা কৰি দেখি এতিয়া এটা বাতি ল'লোঁ। বাতিতে মই পিঠাগুড়ি দিছোঁ, চাউলৰ গুড়া যিটো পিঠাগুড়ি মই ল'লোঁ
2 কাপ পিঠাগুড়ি ল'লোঁ তাতে এটা পিঁয়াজ সৰু সাইজৰ পিঁয়াজ এটা কাটি ল'লোঁ এনেকৈ কাটি পেলাই তাত দি দিলোঁ ইয়াৰ পিছত নিমখ এচিকুট দিলোঁ নিমখ বেছি দিয়া নাই বাৰু তাৰপিছত দি পেলাই পানী অকণমান দিলোঁ বেছি পানী দিয়া নাই দি পেলাই এনেকৈ থৈ দিলোঁ প্ৰায় 15 মিনিটমান তেনেকৈ থৈ দিছোঁ এয়া দেখিছে ইমান ধুনীয়া হৈ গৈছে তো হৈ গ'ল এতিয়া মানে কি বনাবলৈ তৈয়াৰ হৈ গ'ল তাৰপিছত মই ইয়াতে দিম অলপ মিঠাতেল অকণমান দি দিম মই মিঠাতেলটো অকণমান গৰম কৰি লৈছোঁ তেতিয়া যাতে তেলটো ধুনীয়াকৈ পিঠাগুড়িখিনিৰ লগত মিলি যায় দি দিছোঁ ওপৰতে হৈ গ'ল তাৰপিছত এতিয়া মই এইখিনি লৰাই দিম দি পেলাই ইয়াত মই এটা দি পেলাই পিঠা বনাম বহুত ধৰণে বনাই মই বনাবলৈ চেষ্টা কৰিলোঁ বেলেগ ধৰণে মই একচুৱেলি মই বনালে পিঁয়াজ দি দিওঁ কেতিয়াবা সদায় নিদিওঁ কেতিয়াবা দি দিওঁ আজি পিঁয়াজ দি অলপ মানে বনাওঁ বুলি ভাবিলোঁ আৰু এয়া হৈ আছে এয়া পিঠা ৰেডি হৈ গ'ল এয়া খাবলৈ খুবেই টেষ্টি হয় আপোনালোকে পাৰে যদি এবাৰ খাই চাব মই বনাই পেলাই খাই চাব মই বনালোঁ আজি খুব ভাল লাগিলে খাই চাইছিলোঁ খুব ভাল লাগিলে এতিয়া আৰু দেউতাহঁতক দি থৈ আহোঁগৈ তো এতিয়া বাজিছে সন্ধিয়া 5:30 বাজি গৈছে বাহিৰত কামখিনি কৰি মেলি আহিলোঁ চোতাল সাৰিলোঁ ঘৰ সাৰিলোঁ তাৰপিছত নিকি বোলে খাই চাওমিন চাওঁ বনাই দিব লাগে তাকেহে ফটাফট আহিছোঁ হাত ভৰি ধুই তাৰপিছত মই আজি ভেজ চাও বনাবলৈ ৰেডি কৰি লৈছোঁ সেইফালে অলপ বন্ধাকবি কুটি লৈছোঁ আৰু আনফালে এটা পিঁয়াজ সৰুকৈ কাটি লৈছোঁ তাৰপিছত বনাইছোঁ তাই খবৰ লৈ আছে বনাই হ'লনে নাই তাৰপিছত এইফালে মই চাওমিনখিনি বইল কৰি পেলাই মানে তুলিবলৈ থৈ দিছোঁ আৰু ইমান উৎপাত কেলে ইমান উৎপাত দিম নহয় ইমান উৎপাত কেলে পতা আহিছে বহিব দিবা ক'বলৈ যাব নালাগে চাওমিন খাবা এনেকৈ ক'বা দাদা আহিছে বোলে বাহিৰত তাই মোক খবৰটো দিছে আৰু তাৰপিছত তাকে সেয়া মই এইখিনি বনাই লওঁ তাৰপিছত আপোনালোকক দেখাম আৰু যদি মানে ঠিক আছে মই ডেছক্ৰিপশ্যনত দি দিম চাই ল'ব মায়ে কি কৰি আছে বাৰু যি নহওক চাই থাকক মোৰ চাওমিন ৰেডি হৈ গ'ল সেয়া দেখিছে না সেয়া কেনেকুৱা হৈছে নাজানো খোৱা সদস্যই খাই পেলাই কেনেকুৱা হৈছে নাই বাকী যি নহওক এতিয়া মই এয়া প্লেটত লৈ অলপ ভগাই পেলাই বাহিৰত দিওঁগৈ খাবলৈ আৰু বাকী সদস্যহে ক'ব আৰু কেনেকুৱা হৈছে নাই সেয়া আৰু বাকী ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব আৰু চাওমিনখিনি কেনেকুৱা দেখিছে নিশ্চয় জনাব এবাৰ চাই লওক সেয়া